থাম্বনেল দেখি গম পাইছে আজি একদম পুৰা ধামাকা হ'বলৈ গৈ আছে মানে আপোনালোকক ডাইৰেক্ট কৈ দিছোঁ আৰু আজি ইণ্টো চিণ্টো একো নাই দিয়া মানে ডাইৰেক্ট ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আজি পুৰা ফূৰ্তি লাগি আছে আৰু ভয়ো লাগি আছে কি হ'ব মানে যিটো কাণ্ড কৰি আছোঁ আপোনালোকে থাম্বনেল দেখি গম পালেই এইফালে আঁতৰি ছোৱালী লৈ আহিলোঁ পিছফালে দেখিছে বহি আছে আঁতৰি মুখত হাঁহি কিন্তু তাৰ ভয় আজি পুৰা কঁপনি উঠি আছে মাকে কি কয় মানে কি কথা এতিয়া মাকলৈ এতিয়ালৈকে ফোন কৰাই নাই আমি গৈ আছোঁ মানে মই প্ৰথম আমাৰ ঘৰত সোমালোঁ ঘৰত সোমাই মেলি আৰু এতিয়া গৈ আছোঁ আৰু মোৰ মিছো নাই মানে ইণ্টাৰভিউ দিবলৈ গ'ল সেইকাৰণে এতিয়া মই উলিয়াই মেলি আনিবলগীয়া হৈছে আৰু এই ঘৰৰ পৰা আহিলে তাই ঘৰটো এতিয়া গম নাপায় মানে তাই ঘৰটো গম নাপায় এতিয়া কি হ'ব মানে কি নহ'ব একো ভাবি পোৱা নাই কিন্তু প্ৰথম ডাইৰেক্ট আমি মানে ছোৱালী ডাইৰেক্ট ঘৰলৈ লৈ গৈ আছোঁ মানে একো আমি চিন্তা কৰা নাই এইবিলাক টেনশ্যন ফ্ৰী যি হয় হ'ব পিছত দেখা যাব এইফালে মাইনা গাড়ী চলি আছে আমি মানে এতিয়া গৈ আছোঁ এদিন লগৰ কেইবাটাও আছে লগত আমাৰ সেইকাৰণে আমি পূৰা সাহসত আছোঁ ভয় লগা নাই ইমান যি হয় দেখা যাব আপোনালোককো পূৰা দেখাই যাম মানে তাত ভিডিঅ' কৰিব পাৰিম নে নোৱাৰিম নাজানো তথাপিও এটা দুটা ক্লিপ লৈ থ'ম আৰু ক'ব নোৱাৰি তো কি চিটুৱেশ্যন হয় এতিয়ালৈকে একো গম পোৱা নাই এইফালে ছোৱালী পূৰা কান্দি আছে আৰু এতিয়া কান্দি লাভ নাই আহিলে নে কি এতিয়া ব'লক আৰু আপোনালোকক দেখাই গৈ আছোঁ এতিয়া কমলুবুল পাইছোঁগৈ আৰু তাৰপৰা ডাইৰেক্ট ঘৰত পামগৈ আৰু এতিয়া মা আছে না দিয়কচোন মাক ৰ'বচোন মাক দিয়কচোন নহয় হ'ব মই ঘৰলৈ গৈ আছোঁ এই কথা এটা আছিলে মানে ঘৰতে গৈছোঁ মই ঘৰত মই গৈ আছোঁ মানে ঘৰলৈ কথা এটা আছিলে হ'বচোন ভাইবিলাক কথা পাতি মই কথা এটা আছে মানে ইম্পৰ্টেণ্ট মই ঘৰলৈ গৈছোঁ আপুনি ঘৰত থাকিবচোন অঁ গৈছোঁ অঁ ঠিক আছে গৈ আছোঁ মই তেতিয়াহ'লে এতিয়া আমি কেন্দুগুৰি পাই গৈছোঁহি দীপুদাও আছে ফোন কৰি আছে আঁতৰি জালে তালে ঘৰ পামগৈ এতিয়া ৰিয়েকশ্যনটো চাবগৈ লাগিব কেনেকুৱা হয় কি কথা আজি মানুহ ঠাই কি দীপুদা আছে সুধি যায় দীপুদা আছে ছোৱালী লৈ গৈ আছোঁ আজি পাৰ্টি হ'ব আজি বিস্কুট ল'লি নে বিস্কুট ল'বলৈ গৈছে এতিয়া চাহ এটা দিব লাগিব ন ছোৱালী ঘৰত বিস্কুট ল'লে নে বিস্কুট বিয়াত ফূৰ্তি আৰু বিস্কুট ল'লে হেৰি আজি মানে এতিয়া পাৰ্টি চাৰ্টি হ'বতো মানুহ আহিব সেইকাৰণে বিস্কুট চিস্কুট একেবাৰে লৈ লৈছোঁ আৰু আকৌ তেতিয়া ওলাই আহিব নালাগে মানে কেন্দুগুৰিৰ পৰা অলপ সোমাই যাব লাগেতো ভিতৰলৈ ঐ চকগুটি লৈ ল'বা ঐ চব লাগিব চব আজি উঠাই দিলোঁ এতিয়া আমি ইয়াৰ পৰা কেন্দুগুৰিৰ পৰা ওলাই দিছোঁ আৰু দেই এইফালে ছোৱালী লৈ ঘৰ পাই যামগৈ আৰু এতিয়া বেছি দেৰি নাই ক'বলৈ ভয় লাগি আছে এলা ছোৱালী লগত কথা পাতি আছিলোঁ কালি যে ৰাতি যে গুচি আহিলে নহয় এতিয়া মই মাইনা গাড়ী লৈ গৈ আছোঁ অঁ মই ধেমালি কৈছোঁ বুলি জানি আপুনি ভিডিঅ' কৰক সঁচাকৈ গৈ আছোঁ ৰ'ব আমি এতিয়া এই ছোৱালীলৈ গৈ আছোঁ ন বুজি পাইছোঁ আমি এতিয়া গৈ আছোঁ ন ছোৱালীলৈ গৈ অঁ ৰ'ব ছোৱালীলৈ গৈ আছোঁ দিয়ক বাই বাই টাটা গুড বাই আহি পাইছোঁহি আৰু দেই ছোৱালীয়ে পূৰা কান্দি আছে হেল্ল' অঁ গৈছোঁ ঘৰ পাইছোঁগৈ এতিয়া চাই থাকিব আপোনালোকে হা পূৰা ইম'চন হৈ অঁ গৈছে কওকচোন মাকে গালি দিছে দেখিছে পূৰা মই বিশ্বাস ঘৰতে কৰা নাই মানে নাই বেলা মাকে বিশ্বাস কৰা নাই এতিয়ালৈকে আছে গৈ দেখিলে গম পাব মানে মই ঘৰত নাই মই এফালে আহিছিলোঁ মানে ঘৰলৈ গৈহে আছোঁ ফোন কৰিছে ন ঠিক এই আহি কচোন মাক আগবাৰ দিয়া মই এতিয়া দেখাব নোৱাৰি ন এই হেৰি ৰবা সোমাই গৈছে হেৰিয়া বমাৰো মানে পূজা মাক সোমাই দিয়া গাড়ী বুৱাই দিয়া গাহৰি বিকি দিয়ক পাৰ্টি হ'ব লাগে এতিয়া শুনিছে নাই গাহৰি বিকি দিয়ক পাৰ্টি কৰিব লাগে এতিয়া কি এতিয়া নহয় চক দিয়ে আকৌ আপুনি সঁচাকৈ চক দিয়ে আকৌ গাড়ীত চক দিয়ে আপুনি যক ওচৰলৈ যাওক ক'লে মানে আৰু কথাটো বিশ্বাস নকৰা যাওক নহয় चीटिंग करता है तू चीटिंग करता है तू
ধৰাই পৰি থাকিলো এইফালে দেখিছে নহয় ধৰা পৰিলে যিহেতু আমি মানে ঘৰত কোৱা নাছিলো কিন্তু মানে এনেকুৱা এটা কৰিম বুলি কিন্তু বৌহঁতে ওলাই আহোঁতে মই হাঁহি উঠি গ'ল হাঁহি উঠাৰ কাৰণে আমি মানে চব অলৰেডি ধৰা পৰি গ'ল কিন্তু এতিয়া কি কৰিব উপায় নাই তাকে মই মা ভাগৰ ৰিয়েকশ্যনটো চাওঁ বুলি ভাবিছিলোঁ মায়ে কেনেকুৱা অনুভৱ কৰে বাকী ওচৰৰ যিবিলাক মানুহ আছে সকলোৱে কেনেকুৱা অনুভৱ কৰে মোৰ প্ৰতি কেনেকুৱা অনুভৱ কৰে মই তাকে ভাবিছিলোঁ কৰিম বুলি কিন্তু সকলোৱে অলৰেডি গম পাই গ'ল এতিয়া ভিডিঅ'টো ইমান হেৰি নহ'লগৈ বাৰু তথাপিতো কেনেকুৱা চাই কেনেকুৱা লাগিলে আমাক কমেণ্ট কৰি জনাব কি কৈছে ছোৱালী আনিলে বুলি ধনীকেইটা কৈছে এতিয়া মোকে বেয়া পাইছে ঘৰ পাই গ'লো আপোনালোকে দেখিলে মাকৰ ৰিয়েকশ্যন গমেই পাই গ'ল আৰু কি কৰিব উপায় নাই তথাপি প্ৰথমতে অকণমান ধুকু কৰিছিলে মাকৰ মানে মনটো হয় নহয় এনেকুৱা লাগি আছিলে আৰু তাৰপৰা বৌয়ে আহি পিনে বস্তুটো ধৰা পেলালে বৌয়ে গম পাই গ'ল যে তাৰ চুলিখিনি অকণমান মানে ওলাই আছিলে যিহেতু তেতিয়া মানে গম পাই গ'ল যে ল'ৰা হয় বুলি যিহেতু তাৰ সকলোৱে গম পাই গ'ল আৰু আমি ভাবিছিলোঁ ভিডিঅ'টো অকণমান ভালকৈ মানে ওলাই হা লগ খোলা ঐ এইফালে দেখিছে আমাৰ আজি কইনা মুখখন দেখা দিয়া এতিয়া দেখুৱাই দিয়া তেতিয়া চবেই দেখিব দিয়া এইয়া আমাৰ কইনা দেখিছে চিনি পাইছে চাগে মাকখন খুলি দিয়া এইয়া দেখিছে আজি মানে 1 এপ্ৰিল বুলি আপোনালোককো অকণমান মানে প্ৰেংক কৰি দিলোঁ আৰু বেয়া চেয়া নাপাব যদি কিবা ভুল হ'ল আৰু কিবা এটা কৈ দিয়া কি ক'ম আৰু লাইক আৰু শ্বেয়াৰ কৰি দিব সকলোৱে প্ৰথমবাৰ বনাইছোঁ প্ৰথমবাৰ ছোৱালী হৈছোঁ কেনেকুৱা কি হৈছে নাজানো আৰু দেই প্ৰথম মানে এনেকুৱা স্কেম কৰিছোঁ আগতে আৰু কাৰো লগত কৰা নাই মানে প্ৰথম কৰিছোঁ সেইকাৰণে অলপ কেনেকুৱা হ'ল নাজানো আৰু কিবা কিবি লাগি হৈ গ'ল মানে তথাপিও নেক্সট বাৰ আকৌ ট্ৰাই কৰিম নেকি মোৰটো বনাওঁ নেক্সট বাৰ ইয়াতকৈ ভাল হ'ব এইফালে আমাৰ দীপুদাই বহুত সহায় কৰিলে থেংক ইউ মাক এটা কথা সুধিম বুলি মোৰ মা হৈছে সকলোৱে গম পায় ভিডিঅ' যিহেতু আগত ওলাইছে মা আপুনি কি কথাটো মানে কেনেকুৱা লৈছে চিৰিয়াছ বুলি ভাবিছেনে কথাটো মই সঁচা বুলিয়ে ভাবিছিলোঁ তাৰপৰা আপোনাৰ কেনেকুৱা লাগিছিলে মনটো মানে কেনেকুৱা লাগিছিলে কেনেকুৱা লাগিছিলে একো নোকোৱা নেমেলাকে ঘপককৈ এনেকৈ আনিলে মানে মনত দুখ লাগে তথাপিতো মই মানে বিশ্বাস কৰা নাছিলোঁ এটি ছোৱালী বুলি কৈ মিছা কথা আজি 1 এপ্ৰিলত মানে মোক মানে মতা ল'ৰা এটাকে সজাই আনিছে নেকি তেনেকৈ ভাবিছিলোঁ সঁচাকৈ বা ভবাটোৱে হ'ল আৰু তাৰপৰা লগত মানে আগত বিস্কুট দিছেহি যে ল'ৰা কেইজনমান আহিব আৰু নিকৈ ছোৱালী আনিছে বুলি কৈছে সিটো মোক চব কথা কৈ থাকে আজি আকৌ ছোৱালী আনিম বুলি কথা এষাৰো কোৱা নাই সেইকাৰণে মই বিশ্বাসত লোৱা নাছিলোঁ আৰু ইটো একো কথা মোক এনেই সঁচা যেন লাগিছিলে নে অকণমান হ'লেও তেওঁ মোৰ লগা নাই আপুনি মিছা কথা কৈছে আপোনাৰ চকুৱে কয় বেয়া লাগিছিলে আৰু চকু পানী ওলাব নহৈছিলে মা ভাগৰ যিহেতু কিন্তু মা ভাগৰ মই ৰিয়েকশ্যনটো চাওঁ বুলিছিলোঁ কেনেকুৱানে কি কৰে মা আজি দিনটো মানে মই মা ভয় খাইছিলে প্ৰথমতে ভয় খাইছিলে কিন্তু যিহেতু আমাৰ বৌ আহিলে বৌয়ে মানে কথাটো ধৰা পেলাই ইয়াত চাহ দিছে চাহ খাম আৰু চিধা ঘৰলৈ ওলাই যাওঁ কামলৈ যাবগৈ লাগিব সেইকাৰণে চিধা চাহ খাওঁ চাহ খাই এতিয়া চিধা ওলাই দিওঁ ইয়াৰ পৰা লাল চাহ বিয়া লাল চাহে খুৱাইছে এই চাহ খাই লওঁ এতিয়া লৈ আহিছোঁ আইতা ভালে কৰিলে আহি এতিয়া মায়ে পকে চাহ তাহ দিব আৰু চাহখন কাটি দিব ন দিব ভকে যাওক দেই অঁ আইতা গৈ থাকোঁ অ' মা গৈ থাকোঁ গোৱাই অনাহেঁতেন বোলে আৰু হেৰি কৰি দিলোঁ এতিয়া বোলে গৈছোঁ বৈ বুলিছে এইফালে দেউতা গৈ থাকোঁ কামলৈ যাব লাগিব পুৰা হাঁহি ডিম্পি ভাগ অৰিজিনেল দিনটো আহি আছে গম পাইছেনে এইবাৰ সঁচাকৈ আনিম আৰু এইবাৰ সঁচাকৈ আনিম আৰু এবাৰ বোলে বাঘে খালেও অঁ সেইবাৰ বিশ্বাসে নকৰিব গৈ থাকোঁ এতিয়া আমি ইয়াৰ পৰা ওলাই দিলোঁ আৰু আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ মানে এতিয়া আমি কামলৈ যাব লাগিব দেৰি হৈছে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু প্ৰথমতে আপোনালোকৰ মানে কি বুলি ভাবিছিলে আৰু কি বুলি ভাবিছিলে আপুনি মানে ভিডিঅ'টো চাই মানে প্ৰথমতে কমেণ্ট এটা কৰি জনাব তেতিয়া ভাল লাগিব আৰু এতিয়া আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব তেতিয়া আৰু আগলৈ ভাল ভাল ভিডিঅ' আহি আছে আজিলৈ বাই 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 বাই